নমস্কাৰ, এই মুহূৰ্তত দিবলৈ ওলাইছোঁ ৰাতিপুৱাৰ এটা গুৰুত্বপূৰ্ণ খবৰ। এছআই জুনমুন ৰাভাৰ ৰহস্যজনক মৃত্যুক লৈ ইতিমধ্যে আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত CBI-এ দাখিল কৰিলে এছআই জুনমুন ৰাভাৰ ৰহস্যজনক মৃত্যুৰ লগত জড়িত হৈ থকা কেইবাগৰাকী দোষীৰ নাম। এছআই জুনমুন ৰাভাৰ মৃত্যুৰ প্ৰথমটো গোচৰৰ অভিযোগনামা দাখিল কৰাৰ পাছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজ্যজুৰি। একাংশৰ মন্তব্যৰে ভৰি পৰিছে কমেণ্ট বক্স, কিয়নো এছআই জুনমুন ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছতেই এজাহাৰত দাখিল কৰিছিল কেইবাগৰাকী আৰক্ষী বিষয়াৰ নাম, কিন্তু CBI-এ দাখিল কৰা অভিযোগনামাত নাম নাই এছআই জুনমুন ৰাভাৰ মাতৃয়ে এজাহাৰত উল্লেখ কৰা কেইবাগৰাকী অভিযুক্তৰ নাম। CBI-এ দাখিল কৰা অভিযোগনামাত উল্লেখ আছে 4গৰাকী অভিযুক্তৰ নাম। CBI-এ উল্লেখ কৰা সেই 4গৰাকী অভিযুক্তৰ নাম হ'ল নুৰ মহম্মদ, আজিজুৰ ৰহমান, ৰিয়াজুল ইছলাম আৰু মুজিবুৰ ৰহমান। এই 4গৰাকী অভিযুক্তৰ নাম উল্লেখ কৰিছে অভিযোগনামাত, কিন্তু এছআই জুনমুন ৰাভাৰ মাতৃয়ে এজাহাৰত বাৰে বাৰে উল্লেখ কৰিছিল SP লীনা দলে, ৰুণা নেওগ আৰু আভাজ্যোতিৰ নাম, কিন্তু CBI-ৰ অভিযোগনামাত নাম উল্লেখ নাই এই কেইগৰাকী আৰক্ষী বিষয়াৰ নাম। এছআই জুনমুন ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পৰা হাত সাৰি গ'ল নেকি SP লীনা দলে, আভাজ্যোতি ৰাভা আৰু ৰুণা নেওগ, কিয়নো এজাহাৰত বাৰে বাৰে উল্লেখ কৰিছিল এই কেইগৰাকী আৰক্ষী বিষয়াৰ নাম, কিন্তু CBI-এ দাখিল কৰা অভিযোগনামাত নাম উল্লেখ নাই এজাহাৰত উল্লেখ কৰা আৰক্ষী বিষয়াৰ নাম, য'ত এছআই জুনমুন ৰাভাৰ মাতৃয়ে বাৰে বাৰে সংবাদ মাধ্যমত কৈ আছিল যে SP লীনা দলে আৰু ৰুণা নেওগ, আভাজ্যোতিৰ নাম, কিন্তু CBI-ৰ অভিযোগনামাত নাম উল্লেখ নাই এই কেইগৰাকী অভিযুক্তৰ নাম। প্ৰথমে CID-য়ে তদন্ত কৰিছিল যদিও কোনো তথ্য পোহৰলৈ অহা নাছিল, আৰু অৱশেষত CBI আহিল বহিৰাজ্যৰ পৰা, আৰু ইমান দিন উকলি যোৱাৰ পিছতেই CBI-য়ে দাখিল কৰিলে অভিযোগনামা, য'ত উল্লেখ আছে কেইবাগৰাকী দোষীৰ নাম, কিন্তু এজাহাৰত উল্লেখ কৰা সকলোবোৰ দোষীৰ নাম উল্লেখ নাই CBI-য়ে দাখিল কৰা অভিযোগনামাত। CBI-ৰ এনে অভিযোগনামাক লৈ আপোনালোকৰ মতামত কি? CBI-ৰ তদন্তক লৈ আপোনালোকে কি ক'ব? আপোনালোকৰ মতামত নিশ্চয় কমেণ্ট বক্সত জনাই দিব।